ফুলি চাৱৰৰ পানীৰে গা ধুইছে আৰু বাহিৰত আহিছে বাৰিষাৰ প্ৰথম জাক বৰষুণত তিতিলোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, মই সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ কেইটামান মই ভুল আঙুলিয়াই দিব বিচাৰিছোঁ। এইখন সদনৰ মজিয়াত সপক্ষ আৰু বিপক্ষ নাথাকে, চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ থাকে। সন্মানীয় চৰকাৰী পক্ষৰ এজন সদস্যই সপক্ষ আৰু বিপক্ষৰ কথা উল্লেখ কৰিছে। সন্মানীয় অধ্যক্ষ মহোদয়, যি সময়ত অসমৰ প্ৰয়োজনীয়তা আহি পৰিছে, সেইখন অসমৰ সাক্ষৰতা হাৰ বানপানীয়ে প্ৰত্যেক বছৰে অৰ্থনৈতিক উন্নয়ন 2.7% হ্ৰাস কৰিছে। যি সময়ত অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজি কৰ্পৰেট গোষ্ঠীয়ে মূল্য নিৰ্ধাৰণ কৰিছে, তেনে প্ৰেক্ষাপটত সন্মানীয় অধ্যক্ষ মহোদয় আজি উত্থাপন হ'ব লাগিছিলে কেনেকৈ অৰ্থনীতি সুৰক্ষা কৰিবা উত্তৰ পূৰ্বাঞ্চলক, কেনেকৈ আমি শিক্ষাৰ হাৰ বৃদ্ধি কৰি উত্তৰ পূৰ্বাঞ্চলত কেনেকৈ অধ্যক্ষ মহোদয় আমি আমাৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিম। কিন্তু তেনে প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যান বাহন আইন আৰু প্ৰশাসনৰ তৎপৰতাই আমাক সুৰক্ষিত আৰু সচেতন কৰা বুলি যি বাতুলামিৰ সৃষ্টি কৰিলে, সেই তাক মই সজোৰে নাকচ কৰিছোঁ। আৰু অধ্যক্ষ 1 ছেপ্টেম্বৰৰ পৰা এই যান বাহন আইন প্ৰৱৰ্তন হৈছে আৰু কাৰ্যকৰীকৰণ হৈছে। তেনে প্ৰেক্ষাপটত সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে আজি এই পবিত্ৰ সদনৰ মজিয়াত সজোৰে ঘোষণা কৰক যে 1 ছেপ্টেম্বৰৰ আগত আমি সমূহ চৰকাৰী পক্ষৰ সদস্য অসচেতন আৰু অসুৰক্ষিত হৈ আছিলোঁ। তেওঁলোকে ঘোষণা কৰক যে ঘোষণা কৰক সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যে চৰকাৰৰ তৎপৰতাত আজি আমি 1000 টকা চালানৰ ভয়ত হেলমেট পিন্ধিছোঁ, তেওঁলোকে ঘোষণা কৰক। কথা কোৱা হ'ল, কিন্তু সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কেনেকৈ তৎপৰতা সেয়া স্পষ্ট কৰি নিদিলে। ৰাস্তাই ঘাটে বহি চালান কটা তৎপৰতা নে নিৰ্দিষ্ট কম সময়ৰ ব্যৱধানত অনুজ্ঞাপত্ৰ যোগান ধৰে তৎপৰতা সেয়া স্পষ্ট কৰিব নোৱাৰিলে। সচেতনতাৰ কথা ক'লে, কিন্তু কেনেধৰণৰ সচেতনতা, সামাজিক সচেতনতা নে শৈক্ষিক সচেতনতা সেয়া কিন্তু স্পষ্ট কৰি দিব নোৱাৰিলে। সন্মানীয় অধ্যক্ষ মহোদয়, 1000 টকাৰ চালানৰ ভয়ত হেলমেট পিন্ধাটো সেয়া সচেতনতা নকয়, এক জনসাধাৰণৰ মাজত জৰিমনাৰ এক আতংক। সন্মানীয় অধ্যক্ষ মহোদয়,